আপোনাৰ কেতিয়াবা ফিল হয় না যে মই বিহুখন মঞ্চত নহয় একদম ডাঙৰ বাকৰি থাকিব, তাত জুবিন গাৰ্গে গান গাব, লাইট চাইট নাথাকিব, বৰ বেছি জাক জমক নাথাকিব, এনেকুৱা এটা ফিল কেতিয়াবা হয়নে? কৰিব মন যায় নে কেতিয়াবা? সেইটো তেনেকৈ কৰিলে বহুত প্লেনিং কৰিব লাগিব। কিন্তু খৰচটো তাততো কমেই হ'ব, লাইট নালাগে, আমাক চাউণ্ড নালাগে। খৰচ বেছি লাগিব। যদি লাইট নহয়, যদি মোক নেদেখে তে পেণ্ডেলডাল ভাঙি দিব। কথাটো সেইটো। মই ঠিক আছে পথাৰত মই শ্ব' কৰি দিব পাৰোঁ, একো নাই, কিন্তু মানুহটো দেখিব লাগিব আৰু চাউণ্ড লাগিব, লাইট লাগিব, খৰচটো তাতহে। বেছিয়ে খৰচ হ'ব। তাত বেছি খৰচ। এতিয়া যিবিলাক বিহুৰ পেণ্ডেল আছে আমাৰ অলমষ্ট ৰেডিয়ে থাকে, অকল বাঁহৰ খুঁটা পুতি দিয়ে, একদম কম খৰচত হৈ যায়। যদি নতুনকৈ বনাব লাগে খৰচ বেছি হ'ব কিন্তু। গতিকে সেইটো গাঁৱে গাঁৱে য'ত হয় সেইটো সৰু সুৰা সেইটো ভাল, সেইটো গাঁৱৰ মানুহে এনজয় কৰে। আমি কেতিয়াবা গ'লেও আমিও এনজয় কৰিম, মই নিজে দেখিছোঁ বাৰু। চ' সেইটো তেনেকৈ ভাবিলে আকৌ দিগদাৰ হৈ যাব যে বিহু বোলে অ'পেন ষ্টেজ কৰোঁ, তাৰপিছত বৰষুণৰ কথা থাকিব, এইবিলাক আহি যাব। ধুমুহাৰ কথা থাকিব, ছাতি কিনিব লাগিব চবেই, খৰচ বাঢ়ি গৈ আছে কিন্তু। এনেকৈ অলপ কমেই হয়। চকী উত্তৰ থাকে জুবিনদাৰ। চকী নিজে আনিব লাগিব, বহিবলৈতো জেগাও লাগিব, নহ'লে বৰষুণ দিলে বোকা হৈ যাব, বোকাত কেনেকৈ বহিব? চকীত বহিব লাগিব, চকীখন নিজে আনিব লাগিব তেতিয়া।